ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ ৰাজনীতিৰ মাৰ্ক্সবাদী বোধ মাৰ্ক্সিষ্ট আণ্ডাৰষ্টেণ্ডিং অসমৰ মহাবিদ্যালয়সমূহৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক প্ৰথম ষান্মাসিক সন্মানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক সমাজ আৰু আগ্ৰহী পাঠকৰ বাবে এই ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। গতিকে বিশ্বাস কৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় লাভ হ'ব। ৰাজনীতিৰ মাৰ্ক্সবাদী বোধ মাৰ্ক্সবাদীসকলৰ প্ৰধান যুক্তি আছিল এইটো যে চলিত বিশ্বৰ অৰ্থনীতি আৰু সামাজিক গাঁথনি চলিত বিশ্বৰ অৰ্থনীতি আৰু সামাজিক গাঁথনিৰ ওপৰত যদি আমাৰ জ্ঞান নাথাকে, তেতিয়াহ'লে ৰাজনীতিৰ বিষয়ে সঠিককৈ বুজিব পৰা নাযায়। পুঁজিবাদ আৰু ৰাজনৈতিক ব্যৱস্থাৰ মাজৰ সম্পৰ্কটো জনাটো অতি প্ৰয়োজনীয়। কাৰ্ল মাৰ্ক্সে এই দায়িত্ব লৈছিল। মাৰ্ক্সক সেইবাবে সেই সময়ৰ প্ৰভাৱশালী চিন্তাবিদসকলৰ বাবে এজন বিসম্বাদী হিচাপে তেওঁ পৰিগণিত হৈছিল। মাৰ্ক্সে যুক্তি দিছিল যে উৎপাদনৰ ধৰণ হিচাপে পুঁজিবাদৰ ওপৰত ন্যস্ত সমাজ আৰু ৰাজনীতি প্ৰকৃতপক্ষে এটা মিথ্যা। পুঁজিবাদৰ ওপৰত ন্যস্ত সমাজ আৰু ৰাজনীতি প্ৰকৃতপক্ষে এটা মিছা কথা, আৰু যিহেতু ই মিছা, সেইবাবে অৱধাৰিতভাৱে ই আন এক অধিক ফলপ্ৰসূ নতুন ব্যৱস্থা, যিটো তেওঁ সাম্যবাদী সমাজ ব্যৱস্থা বুলি অভিহিত কৰিছিল, সেই ব্যৱস্থাটোৰ বাবে স্থান এৰি দিব লাগিব। অৰ্থাৎ সমাজবাদে পিছলৈ সাম্যবাদী সমাজ ব্যৱস্থালৈ পৰিৱৰ্তিত হ'ব। মাৰ্ক্সে বিশেষভাৱে গুৰুত্ব দিয়া এতিয়া বিষয়সমূহ আমি আলোচনা কৰোঁ। প্ৰথমটো হ'ল উৎপাদনৰ উপাদান। মাৰ্ক্সে গুৰুত্ব দিয়া প্ৰথম বিষয়টো আছিল উৎপাদনৰ উপাদান। এতিয়া মাৰ্ক্সে উল্লেখ কৰা ধৰণে পুঁজিবাদ হ'ল উৎপাদনৰ উপাদানসমূহৰ, বিশেষকৈ ভূমি আৰু পুঁজি, এই দুটা বস্তুৰ ওপৰত ব্যক্তিগত মালিকানা। সমাজৰ অকল এটা মাত্ৰ অংশই উৎপাদনৰ উপাদানসমূহৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰে আৰু বাকীসকল বঞ্চিত হয় আৰু অকল নিজৰ শ্ৰমৰ ন্যূনতম মজুৰিৰ বিনিময়ত বিক্ৰী কৰিব লগা হয়। গতিকে নিজৰ শ্ৰমিকসকলে তেওঁলোকৰ জীৱন নিৰ্বাহৰ বাবে অতি কম পৰিমাণৰ তেওঁলোকে নিজৰ শ্ৰম দান কৰিব লগা হয়। দ্বিতীয় উপাদানটো আছিল শ্ৰমৰ মজুৰি। শ্ৰমৰ মজুৰিৰ ওপৰত ভিত্তি কৰি উৎপাদনৰ মালিক পক্ষ আৰু শ্ৰমিক শ্ৰেণীৰ মাজত এটা শোষণমূলক সম্পৰ্ক গঢ়ি উঠে। সেই শোষণমূলক সম্পৰ্কটো কেনে? শ্ৰমিক শ্ৰেণীটোৰ মূল অভিযোগ হ'ল তেওঁলোকে নিজৰ শ্ৰমৰ জৰিয়তে উৎপাদনৰ যি উৎপাদ মূল্য জমা হয়, তাৰ এটি য'ত সামান্য পৰিমাণ তেওঁলোকক মজুৰিৰ নামত প্ৰদান কৰা হয় আৰু বাকী থকা সমুদায় মূল্য ৰাখি উৎপাদনৰ মালিকসকলে হজম কৰে বা তেওঁলোকে লয়। গতিকে যিটো ছাৰপ্লাছ ভেলু, উদ্বৃত্ত মূল্য, সকলোখিনি পুঁজিপতিসকলে তেওঁলোকৰ নিজৰ নামত কৰি লয়, শ্ৰমিকসকলক একো নিদিয়ে। তৃতীয় বিষয়টো হ'ল অৰ্থনৈতিক সম্পদৰ ওপৰত অসম দখল। মাৰ্ক্সে আৰু আঙুলিয়াই দিয়ে যে উদাৰবাদী গণতন্ত্ৰৰ সমৰ্থকসকলে কোৱাৰ দৰে ৰাষ্ট্ৰ প্ৰতিযোগী স্বাৰ্থৰ মাজত ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বাবে এটা নিৰপেক্ষ মধ্যস্থতাকাৰী, যে ৰাষ্ট্ৰ, তেওঁলোকে উদাৰবাদীসকলে কয় যে ৰাষ্ট্ৰ যি বিভিন্ন প্ৰতিযোগিতা স্বাৰ্থ হয়, তাৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বাবে এটা মধ্যস্থতাকাৰী হ'ল ৰাষ্ট্ৰ, এই বুলি যুক্তি দিয়ে উদাৰবাদীসকলে। আৰু মাৰ্ক্সে কয় যে এই যুক্তিটো হ'ল সম্পূৰ্ণ এটা মিছা যুক্তি। অৰ্থনৈতিক সম্পদৰ ওপৰত অসম দখলে ৰাষ্ট্ৰীয় ক্ষমতা দখলৰ ক্ষেত্ৰতো সেই চামটোক
অসম সুযোগ সুবিধা দিয়ে, অৰ্থাৎ যিটো চামে সম্পদৰ ওপৰত বেছি দখলদাৰী চলাই থাকে সেই চামটোৱে ক্ষমতাৰ ক্ষেত্ৰতো অধিক সুবিধা পায় বা ক্ষমতা তেওঁলোকৰ অধীনতে থাকে। তাৰ পিছৰ বিষয়টো হ'ল অৰ্থনৈতিক সমতা আৰু ৰাজনৈতিক সমতা। মাৰ্ক্সে যুক্তি দিছে যে অৰ্থনৈতিক সমতা অনৰ্থক হ'ব যদিহে ৰাজনৈতিক সমতা নাথাকে, অৰ্থাৎ অৰ্থনৈতিক সমতা আৰু ৰাজনৈতিক সমতা এটা আনটোৰ পৰিপূৰক। এটা বুৰ্জোৱা গণতান্ত্ৰিক ব্যৱস্থাই এফালে উপাদানসমূহৰ ব্যক্তিগত মালিকানাৰ ব্যৱস্থা কৰে, যি ব্যৱস্থাই শ্ৰমিক শ্ৰেণীটোক শোষণ কৰে, অৰ্থাৎ উপাদানসমূহৰ ব্যক্তিগত মালিকানাই শ্ৰমিক শ্ৰেণীটোক শোষণ কৰে আৰু ইয়াৰ বাবে বহুলভাৱে অৰ্থনৈতিক অসমতাৰ সৃষ্টি হয়। তাৰ পিছৰ বিষয়টো হ'ল দ্বন্দ্বাত্মক প্ৰক্ৰিয়াৰ মাজেৰে পুঁজিবাদৰ বিলোপ। গতিকে ওপৰত যিকেইটা বিষয় কাৰ্ল মাৰ্ক্সে উদ্ধৃত কৰিলে, ইয়াত দেখা গৈছে যে এটা চাম যিটো চামৰ হাতত পুঁজি পঞ্জীভূত হয়, যিটো চামৰ হাতত ৰাষ্ট্ৰীয় ক্ষমতা পঞ্জীভূত হয়, যিটো চামৰ হাতত উৎপাদনৰ বিভিন্ন উপাদানসমূহ পঞ্জীভূত হৈ থাকে, সেইটো চাম অধিক লাভান্বিত হয়। গতিকে এনেদৰে উদ্ধৃত মূল্যৰ হস্তান্তৰকৰণ, শ্ৰমৰ বিভাজন আৰু কামৰ বিশেষীকৰণে শ্ৰমিক শ্ৰেণীটোক উৎপাদন প্ৰক্ৰিয়াৰ পৰা নিলগ কৰে। উৎপাদনৰ বাবে দৰকাৰী এক আহিলা হিচাপে গঢ়ি তুলি ব্যক্তিৰ সহজাত সৃষ্টিশীল প্ৰতিভাক অৱলীলাক্ৰমে স্বাৰ্থ পূৰণৰ হাতিয়াৰত পৰিণত কৰে। লাহে লাহে উৎপাদনৰ উপাদানসমূহ অতি কম লোকৰ হাতত কেন্দ্ৰীভূত হ'ব ধৰে আৰু শ্ৰমিক শ্ৰেণীৰ দুখ দুৰ্দশা কোলাই পাচিয়ে নধৰা হৈ পৰে। ঘটনাক্ৰমে শ্ৰমিক শ্ৰেণীটো নিজৰ শোষণ বিষয়টোৰ প্ৰতি সচেতন হ'ব ধৰে আৰু এনে শোষণকাৰী ব্যৱস্থাক দলিয়াই পেলাবৰ বাবে সংগঠিত হ'বলৈ ধৰে। এতিয়া শ্ৰমিক শ্ৰেণীৰ মাজত সংগঠিত ৰূপ আহিব ধৰে। চলিত পুঁজি ব্যৱস্থাৰ পৰস্পৰ বিৰোধিতাই এটা দ্বন্দ্বাত্মক প্ৰক্ৰিয়াৰ মাজেৰে পুঁজিবাদৰ বিলোপ সাধন কৰে। এটা দ্বন্দ্বাত্মক প্ৰক্ৰিয়াৰ মাজেৰে লগে লগে এটা নতুন সাম্যবাদী ব্যৱস্থাৰ জন্ম হয়, য'ত উৎপাদনৰ উপাদান আৰু উৎপন্নৰ বিতৰণৰ মালিকীস্বত্ব উমৈহতীয়া উৎপাদনৰ উপাদান নাম্বাৰ 1 আৰু উৎপন্নৰ বিতৰণ বা বণ্টনৰ মালিকীস্বত্ব সকলোৱে লাভ কৰে উমৈহতীয়া। অকল এটা চামৰ হাতত নাথাকে, ই উমৈহতীয়া হয়। গতিকে আমি দেখা পালোঁ যে পুঁজিবাদী ব্যৱস্থাত উৎপাদনৰ উপাদান আৰু উৎপন্নৰ বণ্টন বিতৰণৰ মালিকীস্বত্ব অকল পুঁজিপতিসকলৰ হাতত আছিল, এতিয়া সেইটো সকলোৰে হাতলৈ গ'ল। ইয়াৰ ফলত সাম্যবাদীৰ ব্যৱস্থাৰ জন্ম হ'ল। এনেদৰে মাৰ্ক্সে উদাৰবাদী ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। অৱশ্যে ৰাষ্ট্ৰৰ ধাৰণাৰ ওপৰত মাৰ্ক্সে নিজেই পূৰ্ণাংগভাৱে বা শৃংখলিতভাৱে লিখা নাছিল। ৰাষ্ট্ৰৰ প্ৰকৃতিৰ ক্ষেত্ৰতো দুই ধৰণৰ অৱস্থান গ্ৰহণ কৰিছিল। প্ৰথমতে, আধুনিক ৰাষ্ট্ৰৰ কাৰ্যবাহী হ'ল সমগ্ৰ বুৰ্জোৱাসকলৰ সামূহিক কাৰ্য সম্পাদনৰ বাবে থকা এখন পৰিচালনা সমিতিৰ দৰে। দ্য এক্সিকিউটিভ অৱ দ্য মডাৰ্ণ ষ্টেট ইজ বাট এ কমিটি ফৰ মেনেজিং দ্য কমন এফেয়াৰ্ছ অৱ দ্য হোল বুৰ্জোৱা। দ্বিতীয় কথাটো যে মাৰ্ক্সৰ বিশ্লেষণ কিছু পৰিমাণে পৰিৱৰ্তন হয়, পিছলৈ তেওঁৰ ধাৰণাৰ কিছু তেওঁ পৰিৱৰ্ধন কৰে। তেওঁ কয় যে ৰাষ্ট্ৰৰ কাম হ'ল সকলো বুৰ্জোৱাকে তেওঁলোকৰ মাজত থকা পাৰ্থক্য পৰিহাৰ কৰি একেলগে অহা যাতে পুঁজিবাদক পুনৰ বিকাশগামী কৰিব পাৰি। এতিয়া আমি বিভিন্ন পণ্ডিতৰ দৃষ্টিত ৰাজনীতিৰ ক্ষেত্ৰত মাৰ্ক্সৰ ধাৰণাক বিভিন্ন পণ্ডিতে কেনেদৰে বিচাৰ কৰিছিল, আমি তাৰ ওপৰত এটা সম্যক আলোচনা আগবঢ়াওঁ। প্ৰথমটো হ'ল মিলিবাদ।
মিলিবাণ্ডে কয় যে মাৰ্ক্সে তেওঁৰ ক্ৰিটিক অফ হেগেলছ ফিলচফি অফ দ্য ষ্টেট গ্ৰন্থত হেগেলৰ ৰাষ্ট্ৰৰ ধাৰণা সমালোচনা কৰিছিল। হেগেলে কৈছিল যে ৰাষ্ট্ৰীয় সমাজৰ সাধাৰণ স্বাৰ্থক প্ৰতিনিধিত্ব কৰে। মাৰ্ক্সৰ যুক্তি হ'ল এইটো যে ৰাষ্ট্ৰই ব্যক্তিগত সম্পত্তিৰ সংৰক্ষণকাৰীসকলৰ স্বাৰ্থক ৰক্ষণাবেক্ষণ দিয়ে আৰু সম্পূৰ্ণ মুক্ত অৱস্থা প্ৰাপ্ত হ'ব যেতিয়া ব্যক্তিগত সম্পত্তিৰ বিলুপ্ত হ'ব। মাৰ্ক্সৰ 18 ব্ৰুমিয়াৰৰ লিখনিৰ ওপৰত ভিত্তি কৰি মিলিবাণ্ডে কয় যে বনাপাৰ্টিজম হ'ল এক ধৰণৰ অনুষ্ঠান যিটো তুলনামূলকভাৱে স্বায়ত্ততাপ্ৰাপ্ত আৰু প্ৰায় সমাজৰ বন্ধনৰ পৰা মুক্ত। এনে এখন ৰাষ্ট্ৰত আধুনিক আৰু উন্নত আমোলাতন্ত্ৰ আৰু সামৰিক বাহিনী থাকে। ৰাষ্ট্ৰই লক্ষ্য পূৰণৰ বাবে আৰু নিজৰ বৈধতা অব্যাহত ৰখাৰ বাবে শক্তি ব্যৱহাৰ কৰে। মিলিবাণ্ডে মাৰ্ক্সৰ ধাৰণাৰ ওপৰত এটা বিশ্লেষণ কৰি বনাপাৰ্টিজিম এই বিষয়টো উত্থাপন কৰিছিল। আমি পিছলৈ বনাপাৰ্টিজিমনো কি সেই সম্পৰ্কত আলোচনা কৰিম। তাৰপিছত আমি প্ৰণৱ বৰ্ধনৰ বিশ্লেষণটো চাই লওঁ। মাৰ্ক্সৰ 18 ব্ৰুমিয়াৰৰ আঁত ধৰি প্ৰণৱ বৰ্ধনে এনেদৰে কৈছিল যে বুৰ্জোৱাসকলে স্বেচ্ছামূলকভাৱে ক্ষমতাৰ পৰা বাহিৰত ৰখা হয়। সমসাময়িক ফ্ৰান্সৰ বনাপাৰ্টৰ শাসনৰ দৰে বা ক্ষমতা নিজৰ হাতত নলয় হুইগৰ অধীনত ইংলেণ্ডত, কাৰণ ৰাজনীতিৰ বাহিৰত থাকি তেওঁলোকৰ স্বাৰ্থ অধিক সুৰক্ষিত হয়। এইটো হ'ল ৰাষ্ট্ৰৰ ক্ষেত্ৰত নব্য মাৰ্ক্সীয় ধাৰণা, য'ত ৰাষ্ট্ৰৰ প্ৰভাৱশালী অৰ্থনৈতিক শ্ৰেণীটোৰ পৰা তুলনামূলকভাৱে স্বায়ত্ত যদিও ৰাষ্ট্ৰই পিছৰটোৰ অৰ্থাৎ প্ৰভাৱশালী অৰ্থনৈতিক শ্ৰেণীটোৰ বাবে কাম কৰে আৰু ইয়াৰ স্বাৰ্থ ৰক্ষা কৰে। প্ৰভাৱশালী শ্ৰেণীটোৰ দীৰ্ঘম্যাদী স্বাৰ্থ ৰক্ষা আৰু প্ৰভাৱিত শ্ৰেণীটোৰ ওপৰত প্ৰভাৱ অক্ষুণ্ণ ৰাখিবলৈ ৰাষ্ট্ৰৰ বাবে প্ৰভাৱশালী শ্ৰেণীৰ বিশেষ আৰু হ্ৰস্বম্যাদী স্বাৰ্থপূৰ্ণৰ বাবে স্বতন্ত্ৰতামূলক পদক্ষেপ বা কাৰ্য বিষয়ক স্বায়ত্ততা ৰক্ষা কৰিব লাগে। অৰ্থাৎ ইয়াত নব্য মাৰ্ক্সীয় ধাৰণাৰ ক্ষেত্ৰত এনেদৰে কোৱা হৈছে যে পুঁজিপতিসকলে যেনেদৰে খোলা মেলাকৈ শ্ৰমিক শ্ৰেণীক বা সৰ্বহাৰা শ্ৰেণীক শোষণ কৰে, নব্য মাৰ্ক্সীয়সকলে কৈছে যে এক প্ৰকাৰৰ বনাপাৰ্টিজিম ব্যৱস্থাৰ জৰিয়তে, অৰ্থাৎ ফ্ৰান্সত নেপোলিয়ন বনাপাৰ্টে যেনেদৰে শাসন কৰিছিল, বুৰ্জোৱাসকলক স্বেচ্ছামূলকভাৱে ক্ষমতাৰ বাহিৰত ৰাখিছিল বা নিজৰ ঠিক তেনেকৈ ইংলেণ্ডত হুইগসকলে ক্ষমতা নিজৰ হাতত লোৱা নাছিল। তেওঁলোক কিন্তু প্ৰভাৱশালী শ্ৰেণী আছিল। তেওঁলোকে ৰাজনীতিৰ বাহিৰত থকাটো তেওঁলোকে প্ৰদৰ্শন কৰিছিল, কিন্তু নিজৰ স্বাৰ্থ অধিক সুৰক্ষিত কৰিছিল। আৰু এই ধৰণে পৰোক্ষভাৱে তেওঁলোকে নিজৰ পুঁজিপতি স্বাৰ্থ সুৰক্ষিত কৰিছিল এক বেলেগ ব্যৱস্থাৰ বা বেলেগ এটা মাধ্যম ব্যৱহাৰ কৰি, যিটো নেকি নব্য মাৰ্ক্সীয়সকলে ক'ব বিচাৰিছিল। এতিয়া বনাপাৰ্টিজিম মানে হ'ল এটা ব্যৱস্থা য'ত পুঁজিবাদী সমাজৰ শাসক শ্ৰেণী সাংবিধানিক মাধ্যমেৰে শাসন কৰাৰ বাবে সক্ষম হৈ নাথাকে। ইয়াত ৰাষ্ট্ৰৰ কাৰ্যবাহী বিভাগটো এজন শাসকৰ অধীনলৈ আহে, যিজনাই সমাজৰ আৰু ৰাষ্ট্ৰৰ সকলো দিশতে ক্ষমতা প্ৰয়োগ কৰাৰ বাবে একাধিকাৰ অধিকাৰ পায়। সমাজৰ ৰূপান্তৰৰ এটা পৰ্যায় য'ত বুৰ্জোৱাসকলে একধৰণে ক্ষমতা হেৰুৱায় আৰু সৰ্বহাৰাসকলেও ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈ নাথাকে। অৰ্থাৎ বনাপাৰ্টিজিম হ'ল অপৰোক্ষভাৱে, ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱেই যে যি বুৰ্জোৱাসকলৰে স্বাৰ্থ পূৰণ কৰে বুলি নব্য মাৰ্ক্সবাদীসকলে ক'ব বিচাৰে। এতিয়া আমি লুই আলথুজাৰৰ দৃষ্টিভংগীৰ ওপৰত কিছু আলোচনা কৰোঁ। লুই এলথুজাৰৰ দ্বাৰা মাৰ্ক্সৰ ৰাজনীতিৰ ওপৰত প্ৰদান কৰা ধাৰণাটোৰ তলত আলোচনা কৰা হ'ল। প্ৰথম কথা, তেওঁ ৰাষ্ট্ৰক শোষণকামী ৰাষ্ট্ৰীয় আহিলা হিচাপে ব্যৱহাৰ কৰা। দ্বিতীয় কথা, ৰাষ্ট্ৰীয় আহিলা আৰু ৰাষ্ট্ৰীয় ক্ষমতাৰ মাজৰ গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। ৰাষ্ট্ৰীয় আহিলা আৰু ৰাষ্ট্ৰীয় ক্ষমতা একে নহয় বুলি তেওঁ কয়। শ্ৰেণী সংগ্ৰামৰ মূল লক্ষ্য হ'ল ৰাষ্ট্ৰৰ ক্ষমতা হস্তগত কৰা, আৰু তেনে কৰিবলৈ যাওঁতেই
শ্ৰেণী সংগ্ৰামে ৰাষ্ট্ৰীয় আহিলাসমূহ হস্তগত কৰিব লাগে। ইয়াৰ বাবে সৰ্বহাৰাসকলে ৰাষ্ট্ৰৰ বুৰ্জোৱা আহিলাসমূহ সমূলাংশে বিনাশ কৰিব পাৰিব লাগিব আৰু সৰ্বহাৰা আহিলাৰ দ্বাৰা স্থান পূৰাব লাগিব আৰু লগে লগে ৰাষ্ট্ৰীয় আহিলাবোৰৰ বিনাশ ঘটাব লাগিব। তাৰপিছত পুঁজিবাদী ব্যৱস্থাত ৰাষ্ট্ৰীয় ক্ষমতাৰ মূল লক্ষ্য হ'ল চলিত উৎপাদন ব্যৱস্থাৰ অসমতা বৰ্তাই ৰখা আৰু উৎপাদনৰ লগত জড়িত শক্তিসমূহৰ পুনৰ উৎপাদনৰ বাবে ব্যৱস্থা নিশ্চয়তা কৰা। গতিকে এই দুটা কথা কৈছেনে। তাৰপিছত ঘ নম্বৰ যে পুনৰ এলথুজাৰে কৈছে যে ওপৰত ৰাষ্ট্ৰৰ অকল ব্যাখ্যাত্মক জ্ঞান এটাহে দিয়া হৈছে। বিষয়টোৰ গভীৰলৈ গ'লে আমি ৰাষ্ট্ৰীয় আহিলাসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমতে শোষণকাৰী ৰাষ্ট্ৰীয় আহিলা আৰু দ্বিতীয়তে আদৰ্শগত ৰাষ্ট্ৰীয় আহিলা। প্ৰথমটোৰ অন্তৰ্গত অৰ্থাৎ শোষণকাৰী ৰাষ্ট্ৰীয় আহিলাৰ অন্তৰ্গত হ'ল প্ৰশাসন, চৰকাৰ, পুলিচ প্ৰশাসন, সৈন্য বাহিনী, ন্যায় ব্যৱস্থা, জেল প্ৰশাসন আদি। তাৰপিছত প্ৰশাসন যন্ত্ৰৰ এই মাধ্যমসমূহ হ'ল হিংসাত্মক ধৰণৰ হয়। এলথুজাৰে স্পষ্ট কৰি কয় যে ইয়াৰ প্ৰশাসনিক দমন আৰু ইয়াত শাৰীৰিক হিংসাৰ লগতে অনাশাৰীৰিক ব্যৱস্থা কিছুমান সামৰি লোৱা হয়। আৰু দ্বিতীয় যিটো শোষণকাৰী ৰাষ্ট্ৰীয় আহিলা, ভাৱাদৰ্শগত ৰাষ্ট্ৰীয় আহিলা, ভাৱাদৰ্শগত ৰাষ্ট্ৰীয় আহিলাৰ মাধ্যমেৰে যাতে ৰাষ্ট্ৰীয় আহিলাৰ লগত একেলগে নিজৰ মূল্যবোধ বাহ্যিকভাৱে জাহিৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰে। কিন্তু সাধাৰণতে ৰাষ্ট্ৰই নিজৰ দমনকাৰী নীতিৰ দ্বাৰা প্ৰাথমিকভাৱে নিজৰ উদ্দেশ্য সিদ্ধি কৰে। উৎপাদনৰ শোষণকামী চৰিত্ৰ বৰ্তাই ৰখা আৰু এই নিহিত উদ্দেশ্য সিদ্ধিৰ জৰিয়তে ৰাজনৈতিক পৰিৱেশ ভাৱাদৰ্শৰ দ্বাৰা পৰিপূৰ্ণ কৰা হয়। অৰ্থাৎ কোনো ভাৱাদৰ্শ বা আইডিঅ'লজিৰ মাধ্যমেৰে উৎপাদনৰ শোষণকামী চৰিত্ৰটো বজাই ৰখা আৰু এই উদ্দেশ্য সিদ্ধিৰ নিশ্চয়তা, এই দুটা বাবে যি ৰাজনৈতিক পৰিৱেশ লাগে সেইটো ব্যৱস্থা কৰে ভাৱাদৰ্শই। শেষত ভাৱাদৰ্শগত ৰাষ্ট্ৰীয় আহিলা ধৰ্মীয় অনুষ্ঠান যেনে গীৰ্জা, শৈক্ষিক অনুষ্ঠান যেনে স্কুল বা কলেজ, ৰাজনৈতিক ব্যৱস্থা যেনে ৰাজনৈতিক দল, শ্ৰমিক সংঘ, গণমাধ্যমৰ আহিলা যেনে প্ৰেছ, ৰেডিঅ', টেলিভিছন আৰু সাংস্কৃতিক ৰাষ্ট্ৰীয় আহিলা যেনে সাহিত্য, কলা আৰু খেল আদি। অৰ্থাৎ এই মাধ্যমসমূহৰ দ্বাৰা ভাৱাদৰ্শসমূহ গোটেই চাৰিওফালে প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। ভাৱাদৰ্শগত ৰাষ্ট্ৰীয় আহিলাসমূহ যদিও ভিন্ন ধৰণৰ কিন্তু প্ৰাথমিকভাৱে শাসক চামৰ নীতি অনুসৰি চালিত হয়। ভাৱাদৰ্শৰ জৰিয়তে বুৰ্জোৱা শ্ৰেণীটো আৰু সৰ্বহাৰা শ্ৰেণীৰ মাজত মতভেদ নিৰাময় কৰাৰ ব্যৱস্থা কৰা হয় যাতে বুৰ্জোৱা শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা হয়। অৰ্থাৎ ভাৱাদৰ্শ হ'ল বুৰ্জোৱা আৰু সৰ্বহাৰা শ্ৰেণীৰ মাজৰ যি তেওঁলোকৰ মাজৰ বিবাদ তাৰ মীমাংসা কৰাৰ কাৰণে যত্ন কৰে আৰু এই প্ৰযত্ন আচলতে কৰা হয় বুৰ্জোৱা শ্ৰেণীটোৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে এনেদৰে লুই এলথুজাৰে ব্যাখ্যা কৰিব বিচাৰে মাৰ্ক্সৰ ৰাজনীতিৰ ক্ষেত্ৰত পৰৱৰ্তী মাৰ্ক্সীয়সকলৰ এনেধৰণৰ ধাৰণাবিলাক আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বিষয়টোৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে সেইটো আমি কিছু চাওঁ। মাৰ্ক্সক সেই সময়ৰ প্ৰভাৱশালী মাৰ্ক্সক তেওঁৰ সময়ৰ প্ৰভাৱশালী চিন্তাবিদসকলৰ বাবে এজন বিসম্বাদী স্বৰূপ আছিল, কথাটো নিশ্চয় সঁচা। তাৰপিছত যদি এনেকুৱা কমেণ্ট কিছুমান দিয়া হয় যে মাৰ্ক্সে যুক্তি দিছিল যে উৎপাদনৰ ধৰণ হিচাপে পুঁজিবাদৰ ওপৰত ন্যস্ত সমাজ আৰু ৰাজনীতিৰ প্ৰকৃতপক্ষে এটা মিথ্যা আৰু অৱধাৰিতভাৱে ই আন এটা অধিক ফলপ্ৰসূ নতুন ব্যৱস্থা যেনে সাম্যবাদী সমাজ ব্যৱস্থাৰ বাবে স্থান এৰি দিব লাগিব। গতিকে এই যিটো উক্তি মাৰ্ক্সে দিছিল তাৰ সমৰ্থনত তেখেতে কেনেধৰণৰ যুক্তি দিছিল আমি ওপৰৰ যুক্তিবোৰ আলোচনা কৰিছোঁ। গতিকে
সেই যুক্তিবোৰ তোমালোকে লিখিব লাগিব। আমি ইতিমধ্যে পইণ্ট আকাৰে তেনেদৰে যুক্তিবোৰ দিছোঁ, যেনে উৎপাদনৰ উপাদান, শ্ৰমৰ মজুৰি, অৰ্থনৈতিক সম্পদৰ ওপৰত অসমৰ দখল, অৰ্থনৈতিক সমতা, ৰাজনৈতিক সমতা, দণ্ডাত্মক প্ৰক্ৰিয়াৰ মাজেৰে পুঁজিবাদৰ বিলোপ আদি। তাৰপিছত হ'ব পৰা প্ৰশ্ন, দণ্ডাত্মক প্ৰক্ৰিয়াৰ মাজেৰে কেনেদৰে পুঁজিবাদৰ বিলোপ হয়। তাৰপিছত হ'ব পাৰে যে মাৰ্ক্সে কি দুই ধৰণৰ অৱস্থান গ্ৰহণ কৰিছিল ৰাষ্ট্ৰৰ প্ৰকৃতিৰ ক্ষেত্ৰত, বনাপাৰ্টিজম মানেনো কি, প্ৰণৱ বৰধনৰ বিশ্লেষণটো কেনেধৰণৰ আছিল, বা মিলিবাণ্ডৰ বিশ্লেষণটো কেনেধৰণৰ আছিল, বা লুই এলথুজাৰৰ দ্বাৰা মাৰ্ক্সৰ ৰাজনীতিৰ ওপৰত প্ৰদান কৰা ধাৰণাটো কি, বা লুই এলথুজাৰৰ মতে ৰাষ্ট্ৰীয় আহিলাসমূহক যি দুটা ভাগ কৰা হৈছে সেই দুটানো কি। আমি উল্লেখ কৰিছোঁ যে সেই দুটা হ'ল, প্ৰথম শোষণকাৰী ৰাষ্ট্ৰ আহিলা, যেনে প্ৰশাসন, চৰকাৰ, পুলিচ, সৈন্যবাহিনী, বা দ্বিতীয়টো হ'ল ভাৱাদৰ্শগত ৰাষ্ট্ৰীয় আহিলা। ভাৱাদৰ্শগত ৰাষ্ট্ৰীয় আহিলা বিভিন্ন ধৰণৰ হয়, পুঁজিবাদ, মাৰ্ক্সবাদ, এইবিলাক লগতে বিভিন্ন ধৰণৰ ভাৱাদৰ্শ, বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যৱস্থাত চলি আছে, আৰু এই ভাৱাদৰ্শসমূহে কেনেদৰে কাম কৰে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তাৰপিছত পলিটিক্স এণ্ড হিষ্ট্ৰী, মণ্টেস্কিউ, ৰুছো এণ্ড মাৰ্ক্স, ৰেডিকেল থিংকিং। গ্ৰন্থখনৰ লিখক কোন? এই গ্ৰন্থখনৰ লিখক লুই এলথুজাৰ। গতিকে এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা নিশ্চয় লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এনেধৰণৰ ভিডিঅ' আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ দি থাকিম, যাতে তোমালোকৰ পঢ়া লিখাৰ ক্ষেত্ৰত লাভ হয় আৰু বিভিন্ন ক্ষেত্ৰত দিক নিৰ্ণয়ত সহজ হয়। ধন্যবাদ।